ছমহীয়া বিৰতিৰ মূৰত আমি ঘূৰি আহিছোঁ আমাৰ কথা বতৰাৰ মাজলৈ। আমি কথা পাতি আছিলোঁ অসমৰ প্ৰাকৃতিক চিকিৎসক ডক্টৰ ছাগলীচুৰ ডাঙৰীয়াৰ সৈতে। স্ক্ৰীণত দিয়া নম্বৰটোত আপুনি যোগাযোগ কৰিব পাৰে আৰু ছাগলীচুৰ ডাঙৰীয়াৰ সৈতে পোনপটীয়াভাৱে কথা পাতিব পাৰে। ছাগলীচুৰ ডাঙৰীয়া, আপোনাক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। ডক্টৰ ছাগলীচুৰ ডাঙৰীয়া, আমি বিৰতিৰ আগত পাতি আছিলোঁ ডায়েবেটিছ ৰোগৰ বিষয়ে, কিন্তু আমি এতিয়া বিৰতিৰ পিছত অন্য এটা নতুন সমস্যা মাইগ্ৰেইনৰ বিষয়ে পাতিম। মাইগ্ৰেইনৰ বিষয়ে আপোনাৰ কেনেকুৱা ধৰণৰ প্ৰাকৃতিক চিকিৎসা আছে? চাওক, মাইগ্ৰেইন হৈছে এটা বিশেষ ধৰণৰ মূৰৰ বিষ। হয়, কেতিয়াবা মূৰৰ এফালেও হ'ব পাৰে বা কেতিয়াবা গোটেই মূৰটো ধৰি হ'ব পাৰে। হয় হয়। ইয়াৰ আপোনাৰ মানে প্ৰাকৃতিক চিকিৎসা নথকা নহয়, হয়, কওকচোন। আছে। সেইটো মানে যদি মাইগ্ৰেইন ৰোগীসকলে মানে আপোনাৰ ছাগলী মূৰটো খায়, হয়, তেতিয়া আপুনি এইটো মানে ৰোগীসকলে আৰোগ্য পাব। হয়, আৰু সেইটো নহ'লে আপুনি 1 লিটাৰমান ছাগলী মূৰত কেইটামান ছাগলী গোবৰ মানে গুৰি কৰি সেইটো মানে চৰ্বত বনাই খাব পাৰিব। সেইটো পাৰিব, সেইটো কৰিলেও আৰোগ্য হ'ব, তেতিয়া সোনকালে আৰোগ্য হ'ব। সোনকালে আৰোগ্য হ'ব। হয়, আমি আৰু কথা পাতিম, কিন্তু তাৰ আগতে লৈ লওঁ এটা ফোন। হেল্ল' ছাৰ, মোৰ মানে মাজে মাজে ভাত খোৱাৰ পিছত বমি হয়। মই বহুত কিবা কিবি কৰিছোঁ, কিন্তু একো ভাল পোৱা নাই। এতিয়া কি কৰিলে ভাল হ'ব বাৰু? আপুনি সদায় মানে সদায় ভাত খোৱাৰ পাছত কেইটামান ছাগলী গোবৰ মানে খোৱাৰ অভ্যাস কৰক, তেতিয়া সেইটো আপুনি আৰোগ্য লাভ কৰিব। ভালে পুনৰ ঘূৰি আহিছোঁ। মই আপোনাৰ এটা ব্যক্তিগত কথা আপোনাক সুধিব বিচাৰিছোঁ, বেয়া নাপায় যদি। সোধক। আপোনাৰ যিটো নাম ছাগলীচুৰ কিয় হ'ল, মানে অকণ বুজাই দিব নেকি? সেইটো কথা। হয়, সেইটো মানে মোৰ এটা টপ চিক্ৰেট কথা। মই এতিয়ালৈকে এই পৰ্যন্ত মই কাকো কোৱা নাই। আমাক ক'ব। আপোনালোকে শুনিছে যেতিয়া ক'বই লাগিব আৰু। হয়, প্ৰিয় দৰ্শক, তেখেতৰ টপ চিক্ৰেটটো আমাৰ যোগেদি, আমাৰ চেনেলৰ যোগেদি আপোনালোকে গম পাইছে। গতিকে কি চাই আছে, চেনেলটো নিয়মীয়াকৈ লৈ ছাবস্ক্ৰাইব কৰি লওক। আচলতে মোৰ ককা দেউতাহঁতৰ দিনৰ পৰা আমি ছাগলী চুৰ কৰি আহিছিলোঁ। হয়, মানে ককা দেউতাহঁতেও কৰিছিলে, ককাহঁতেও কৰিছিলে। মানে আপোনালোক পুৰণা ছাগলীচুৰ। হয়, মানে মোৰ যিজন ককা, হয়, সেইজন মানে এজন পেছাত ছাগলী চুৰ আছিলে। হয়, আৰু তেতিয়াই ককাক মানে সকলো মানুহে মৰমেৰে ছাগলী চুৰ পাতি দিছিল। হয়, প্ৰিয় দৰ্শক। ৰ'ব, শুনক। হয় হয়, কওকচোন। এয়া আজিৰ পৰা প্ৰায় 50 বছৰ আগৰ কথা। হয়, বুজি পাইছে নহয়? পাইছোঁ পাইছোঁ, কওক। আমাৰ গাঁৱত প্ৰায় 200 জনীমান ছাগলী আমাৰ ককাই চুৰি কৰি আনিছিলে। চুৰি কৰি আনি পেলাই মানে বেচিলে। হয়, কিন্তু গাঁৱৰ মানুহখিনিয়ে খঙত আমাৰ ককাক খেদি আহিল। হয়, বুজি পাইছে নহয়? পাইছোঁ পাইছোঁ। ককাহঁত যেনে তেনে পলাই গৈ এটা দ্বীপ টাইপৰ আৰু এই চাপৰি টাইপৰ জেগাবোৰ চৰ চাপৰি ৰ'লগৈ মানে। হয় হয়। আৰু আমি তাত অকলে থাকি থাকি বহুত দৰৱ শিকি পেলালোঁ মানে। মানে তাত কোনো ধৰণৰ মানুহ বা বেলেগ মানুহ নাছিলে মানে? হয়, আমাৰ ককাই কিন্তু বহুত খেদৰামান আছিলে। হয়, তেওঁ মানে যেতিয়া গাঁৱৰ মানুহখিনিয়ে তেওঁক খেদি আহিছিল, তেতিয়াও এঘৰৰ পৰা 2জনী ছাগলী চুৰ কৰিহে তেওঁ গৈছিলে মানে। মানে তেতিয়াও চুৰ বৃত্তিটোৱে আনে। হয়, প্ৰিয় দৰ্শক, আমি তেখেতৰ সৈতে বহুত কথাই পাতিলোঁ আৰু বহুত কথাই এতিয়াও পাতিবলৈ বাকী আছে, কিন্তু তাৰ আগতে আমি ল'ব লাগিব খন্তেক বাণিজ্যিক বিৰতি। প্ৰিয় দৰ্শক, ছমহীয়া বিৰতিৰ আগৰ খণ্ডটো চাবৰ কাৰণে আপুনি ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, অথবা ওপৰৰ আই বটনত ক্লিক কৰিও চাব পাৰিব। তেতিয়ালৈ ধন্যবাদ।